এটা বাৰ্তা যাব এই অঞ্চলটোৰ মানুহক এই অনুষ্ঠানটোৱে কিবা এটা দিব কি দিব এতিয়া উদ্যোক্তাসকলৰ যিখিনি ইচ্ছা কাৰ্যসূচীত মই যিখিনি দেখিছোঁ বিভিন্ন ধৰণৰ ইয়াত প্ৰতিযোগিতা আছে আকস্মিক বক্তৃতা তৰ্কৰ প্ৰতিযোগিতা কুইজ এনেধৰণৰ যিখিনি ইয়াত কম্পিটিশ্যন প্ৰতিযোগিতা অনুষ্ঠিত কৰিছে এটা লক্ষ্য আৰু উদ্দেশ্য পাৰে এইটোৱেই কেপাচিটি এজন শিক্ষাগুৰু গতিকে শিক্ষাগুৰুসকলেও অকল পাঠ্যপুথি কেন্দ্ৰিক শিক্ষা ব্যৱস্থাৰ মাজতে আমাৰ ছাত্ৰ ছাত্ৰীসকলক নাৰাখি বাহিৰৰ পৃথিৱীখনত আজিৰ এই তথ্য প্ৰযুক্তিৰ চূড়ান্ত শিখৰত উপনীত হোৱা পৃথিৱীখনৰ লগত ফেৰ মাৰিব পৰাকৈ যিখিনি গুণ আয়ত্ত কৰিবৰ কাৰণে এজন ছাত্ৰ ছাত্ৰীক প্ৰকৃত মানুহ কৰিবৰ কাৰণে এই অৱস্থাতেই যিখিনি আমি আদৰ্শ দেখুৱাব লাগিব যিখিনি তেওঁলোকক গুণ দিব লাগিব সেইখিনি দিয়াৰো চিন্তা কৰিব লাগিব আৰু দিয়াৰ ব্যৱস্থা কৰিব লাগিব শিক্ষকসকলে তেতিয়াহে কিন্তু ছাত্ৰ ছাত্ৰীসকল ভৱিষ্যতলৈ ভাল মানুহ হ'ব মই বেছি সময় নকওঁ মই আপোনালোকক কৈছোঁ মই ইয়াৰ পৰা সেই ধৰণৰ এটা সফলতা আহিব পাৰে প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে নিজকে সেই ধৰণে ভৱিষ্যতলৈ মানুহ কৰিব পাৰে বেলেগৰ কথা মই নাজানো মই নিজৰ উদাহৰণে নিজেই দিছিলোঁ মই কি কৈছিলোঁ প্ৰথম কেইটামান শব্দ চাৰিটা শব্দ অনবৰতে ছাত্ৰ ছাত্ৰীবিলাকে লগত লৈ ফুৰিব লাগে কি কলৈ কিয় ক'ৰ পৰা কাৰ বাবে তুমি কলৈ আহিছা তুমি কিয় আহিছা তুমি ক'ৰ পৰা আহিছা তুমি কাৰ বাবে আহিছা অনবৰতে তুমি লগত লৈ ফুৰিব এজন শিক্ষক এজন মন্ত্ৰী এজন প্ৰধানমন্ত্ৰী এজন পিয়ন এজন চকীদাৰ এজন ভিক্ষাৰী সকলোৰে জীৱনত এই কথাকেইটা খাপ খায় মই কলৈ আহিছোঁ এই মুহূৰ্তত মই নিজক সুধিম মই কিয় আহিছোঁ মই ক'ৰ পৰা আহিছোঁ আৰু মই কাৰ বাবে আহিছোঁ এই কথাকেইটা যিবিলাক মানুহে অনবৰতে লগত লৈ ফুৰে কেতিয়াও পাহৰি নাযায় সেই মানুহে জীৱনত কেতিয়াও ভুল কৰিব নোৱাৰে মই কলৈ আহিছোঁ মই এখন বিদ্যালয়লৈ আহিছোঁ মই এখন কলেজলৈ আহিছোঁ মই এখন বিশ্ববিদ্যালয়লৈ আহিছোঁ এই মুহূৰ্তত যদি মই নিজক সুধিছোঁ মই এখন সভালৈ আহিছোঁ মই কিয় আহিছোঁ বিশাল ছাত্ৰ সমাৰোহ এখনত মই কথা ক'বলৈ আহিছোঁ মই ক'ৰ পৰা আহিছোঁ মই গুৱাহাটীৰ পৰা আহিছোঁ 7টাকৈ নিউজ চেনেল আছে 7জন সম্পাদক আছে কিন্তু 7জন সম্পাদকক ইয়ালৈ মতা নাই মাতিছে এজন সম্পাদকক তাক মোক মই নিতুমণি শইকীয়া ইয়ালৈ আহিছোঁ আৰু মই কাৰ বাবে আহিছোঁ একাংশ ছাত্ৰ ছাত্ৰী একাংশ অভিভাৱক একাংশ শিক্ষক আৰু এই অঞ্চলটোৰ ৰাইজৰ কাৰণে আৰু মই মোৰ নিজৰ কাৰণে ৰাইজৰ কাৰণেতো আহিছোঁৱেই মই নিজৰ কাৰণেও আহিছোঁ এই কাৰণে যে মই এই অঞ্চলটোলৈ প্ৰথমবাৰৰ কাৰণে আহিছোঁ ইয়াৰ মানুহৰ লগত কথা পাতিছোঁ ইয়াৰ মানুহৰ মানসিকতাটো মই বুজি পাইছোঁ ইয়াৰ ৰাস্তা ঘাট কেনেকুৱা মই নিজ চকুৰে দেখিছোঁ এই অঞ্চলটোৰ উন্নয়ন কি হৈছে নিজ চকুৰে চাইছোঁ সামগ্ৰিকভাৱে শৈক্ষিক বৌদ্ধিক মানসিক সকলোবিলাক দিশৰ উমান পাইছোঁ নিজে আহি সেইটোৱেই মোৰ স্বাৰ্থ মই গম পাইছোঁ ইয়ালৈ আহি দুটা কথা মই নতুনকৈ শিকিছোঁ মই সেইটোৱেই মোৰ স্বাৰ্থ অৰ্থাৎ এই যে মই গুৱাহাটীৰ এটা টেলিভিশ্যন চেনেলৰ পৰা আহিছোঁ মই যদি ইয়াত কিবা এটা অঘটন ঘটাওঁ মই অকল নিতুমণি শইকীয়া বদনামী হৈ নাযাওঁ মোৰ